কবিতাটিৰ শিৰোনাম ৰজা হবা নেকি ৰজা। কবি চন্দন চক্ৰৱৰ্তী, আবৃত্তিকাৰ যুগান্তৰ কাশ্যপ। ৰজা হবা নেকি ৰজা, মুখত এসোপামান আভুৱা ভৰা মিছা কথাৰ ফুলজাৰি মাৰিবলৈ আজিৰ পৰাই আখৰা কৰা। ৰবা, আঙুলিৰ নিৰ্দেশত এফালৰ পৰা ধ্বংস কৰিবলৈ চৌপাশে কিছু সাংগ পাংগ মজুত ৰাখিবা। ৰূপহীৰ সংস্পৰ্শ কিন্তু কেতিয়াও নেৰিবা। পাৰিলে সময়ে সময়ে ৰূপহী সলাই ৰাখিবা। নিজৰ সন্তানক বিদেশৰ পৰাশালীত বিদেশী তৰিকাৰে ডাঙৰ দীঘল কৰিবলৈ কুণ্ঠাবোধ নকৰিবা। ৰজা হবলৈ হলে কিন্তু অংকত পাকৈত হবই লাগিব, নহলে বাৰু কমিছনৰ অংক কেনেকৈ মিলাবা। ঠিকাদাৰে দিব খোজা কমিছনৰ হিচাপ একে আষাৰে মানি নলবা। মনত ৰাখিবা, আজিৰ বজাৰত দলীয় টিকটখনৰ মূল্য বহুত বেছি। কেনেবাকৈ যদি এবাৰ ৰজা হব পাৰা, মা কছম 7 পুৰুষেও ভৰিত ভৰি তুলি বহি খালেও শেষ কৰিব নোৱাৰিব।